বেক ইউটিউব মাই চেনেল নৰনাথ আছামিজ ব্লগ। চ' গাইজ আপোনালোকৰ মৰম আশীৰ্বাদে মোৰ চেনেলটো 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আপোনালোকে সদায় এনেকৈ মৰম আশীৰ্বাদ মোক দি যাব, সেইটো বিচাৰোঁ। আপোনালোকৰ মৰম আশীৰ্বাদৰ সদায় মূল্য দিব চেষ্টা কৰিম আৰু আপোনালোকৰ ওচৰত সদায় ভাল ভাল ভিডিঅ' আনিব সদায় চেষ্টা কৰি যাম। আৰু গাইজ আজি হ'ল পূজাৰ অন্তিম দিন, আজি হ'ল পূজাৰ নৱমী। চ' পূজাৰ প্ৰথমৰ পৰা আপোনালোকে একো দেখাব পৰা নাই। চ' আজি যিখিনি পাৰোঁ আপোনালোকক দেখাম। আজি ভিডিঅ'টো বহুত ধামাকাদাৰ ভিডিঅ' হ'ব, আপোনালোকে ভিডিঅ'টো চাব লাষ্টলৈ আৰু ভিডিঅ'টোৰ মাজতে স্কিপ নকৰিব। আৰু যোনে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু সকলোতে শ্বেয়াৰ কৰিবা, সেইটো বিচাৰোঁ। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ আমি ফাইনেলি আহি পালোঁ, মন্দিৰৰ ওচৰতে আছোঁ। মন্দিৰৰ ভিতৰলৈ সোমালে আপোনাক এটা কথা জনাই দিওঁ, আপোনালোকে যদি মন্দিৰলৈ আহে মাস্ক পৰিধান কৰিব। এতিয়া বৰ্তমান গমে পাইছে মহামাৰী কৰোণা চলি আছে। চ' দুটা মাস্কখন আছে, সেইখন পিন্ধি ল'ম। এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম, তো বলক মোৰ লগত। চ' আমি এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম। এই ভিতৰলৈ গৈ আছোঁ, আমি ভিতৰলৈ যাই আছোঁ। আমি এতিয়া প্ৰথমে আমি ব্যৱহাৰ কৰিব লাগিব চেনিটাইজ, তাৰপাছত আপোনালোকক বাকী জেগাবোৰ দেখাই আছোঁ। চাওক, আপোনাক প্ৰথমে দেখাই আছোঁ পূজা মণ্ডপটো দেখাম। চাওক বহুত ধুনীয়া। এইটো হ'ল পূজা মণ্ডপ আমাৰ ইয়াৰে। এইটো আমাৰ শান্তি সভা বিয়া ভৱন, এতিয়া বিয়া সকলো হয়। এইটো পূজা চাওক ধুনীয়া। দেখিছে আপোনালোকে, এইটো গণেশ বাবা দেখিছে। মোৰ বেক চাইডে চাওক কিমান মানুহ, চাওক মোৰ বেক চাইডে চাওক মানুহ, চাওক কিমান মানুহ আছে। মানুহ চাওক, ধুনীয়াৰ মানুহ। আজি যিটিকে অন্তিম, আজি নৱমী যিটিকে আজি বহুত মানুহ হৈছে, বহুত মানুহ আজি। এতিয়া আমি এবাৰ ওলাই এতিয়া আৰু এখন বেলেগ পূজালৈ গৈ আছোঁ। আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকিব, শেষলৈ চাব। আকৌ এবাৰ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি নতুনকৈ চাই আছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আৰু এনেকৈ সদায় আমি শান্তি সভা মন্দিৰৰ পৰা ওলাই গ'লোঁ, ওলাই এতিয়া আমি গৈ আছোঁ। আমি এতিয়া বেলেগ মণ্ডপলৈ যাম। মানুহ চাওক, মানুহ চাওক। এইটো হ'ল ফ্ৰণ্ট চাইড, এতিয়া বেক চাইড দেখা আছে। চাওক মানুহ চাওক, দেখিছে মানুহ, দেখিছে। চ' গাইজ আমি ওলাই আহিলোঁ শান্তি সভাৰ পৰা। আমি এতিয়া গৈ আছোঁ নয়নতৰা ক্লাবলৈ গৈ আছোঁ। আপোনালোকক আগৰ দেখাই আছোঁ কেনেকুৱা ভিৰ। চাওক আপোনালোকে, চাওক ভিৰ চাওক। আজি লাষ্ট দিন, আজি বহুত মানুহ ৰে মানুহ। গাইজ আপোনালোকৰ নয়নতৰা ক্লাবটো পূজা মণ্ডপটো দেখাব নোৱাৰিলোঁ, মানে বহুত বেছি ভিৰ আছিলে। আমি দূৰৰ পৰা সেৱা কৰিছোঁ। এতিয়া আপোনালোকক বেলেগ পূজা দেখাম। ত' গাইজ আমি আহি ভৰলু পালোঁ। এতিয়া আপোনালোকক ভৰলুৰ পূজা মণ্ডপটো দেখাম, ভিডিঅ'টো চাই থাকিব। আমি আহি ভৰলু পালোঁ। চ' গাইজ ভিতৰত সোমোৱাৰ আগে আপোনাক দেখাই দিওঁ। ইয়াতে লিখা আছে পশ্চিম গুৱাহাটী দুৰ্গা মন্দিৰ লিখা আছে বুলি। চ' আমি এতিয়া ভিতৰলৈ সোমাম, প্ৰৱেশ কৰিম। আহক মোৰ লগত। ফাইনেলি আমি ভিতৰলৈ সোমালোঁ, এতিয়া এবাৰ ভিতৰলৈ যাম। চ' গাইজ আমি ফাইনেলি এয়া পূজা মণ্ডপ ভৰলু। পূজা মণ্ডপ ভৰলু ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। পূজা মণ্ডপটো বহুত ধুনীয়া লাগিছে। বহুত চিম্পলকৈ বনাইছে মন্দিৰটো, বহুত ধুনীয়া হৈছে আপোনাৰ চাই। এতিয়া আপোনালোকক ভৰলু পূজা মণ্ডপটো দেখালোঁ। এতিয়া বাকী পূজা মণ্ডপ দেখাবলৈ চেষ্টা কৰিম। চ' গাইজ আমি আহি ফাইনেলি পালোঁ শান্তিপুৰ চুক গেট। মোৰ পিছফালে চাওক মানুহ, এইটো ফ্ৰণ্ট চাইড দেখা আছে মানুহ। লাইটিংবোৰ ধুনীয়া দিছে।
এইটো গণেশ মন্দিৰ চুচ গেট শান্তিপুৰ। এতিয়া আপোনাক দেখাব গৈছোঁ চুচ গেটৰ পূজা মণ্ডপটো। এইটো চাওক পূজা মণ্ডপ শান্তিপুৰ চুচ গেট। বহুত ধুনীয়াকৈ বনাইছে। ওপৰত চাওক কি ধুনীয়া লাগিছে। মনটো বহুত বেছি বেয়া লাগিছে। আজি যেতিয়াকৈ নৱমী, আজি বহুত বেছি মনটো বহুত বেছি বেয়া লাগিছে। মা গুচি যাবগৈ কালিৰ পৰা। বহুত বেছি মিছ কৰিম, মনটো বহুত বেছি বেয়া লাগিছে। উপায়টো নাই। আমি শান্তিপুৰৰ পৰা ওলাই আহি চাবিগুল পালোঁ। এতিয়া আপোনালোকৰ চাবিগুলৰ পূজা মণ্ডপটো দেখাম। এয়া এইটো পূজা মণ্ডপ, ভিতৰলৈ যাম। প্ৰথমে আছে মা কালী মা প্ৰণাম। পিছত এইয়া দুৰ্গা মা চাওক, বহুত ধুনীয়া। আপোনালোকে চাব পাৰে, বহুত ধুনীয়াকৈ বনাইছে মূৰ্তিটো। বহুত বেছি ভাল লাগিছে। বহুত বেছি ভাল লাগিছে। দেওৰ পৰা আমি ফটোটো লৈ লওঁ। চ' গাইজ আমি এতিয়া পৰা ওলাওঁ চাবিগুল পূজা মণ্ডপৰ ওলাই। এতিয়া আমি বেলেগ মণ্ডপলৈ যাম। চ' গাইজ আমি আহি পালোঁ চাবিগুলৰ পৰা ওলাই আহি পাইছোঁ এতিয়া বিষ্ণুপুৰ। আপোনালোকে চাওক, বহুত বেছি ধুনীয়া। চাওক ক'ভিড ভেকচিনৰ বেজী বহুত ধুনীয়া লাগিছে। বাহিৰৰ পৰা দৃশ্যটো চাই এইবিলাক হ'ল যে কৰোণাৰ বীজাণু এইবিলাক এইটো ভেকচিন COVID-19। এইটো হ'ল ভেকচিনৰ বেজী, ইখন হ'ল মেপ। ইমান ধুনীয়া লাগিছে। আমি এতিয়া ভিতৰলৈ যাম, পূজা মণ্ডপৰ ভিতৰলৈ যাম আমি এতিয়া। চাই ভিতৰলৈ মই চাওক কি ধুনীয়া পৰিৱেশ। চবফালে দিয়া আছে, ফটো আছে। বহুত ধুনীয়া লাগিছে। চাওক কৰোণাৰ ভেকচিনৰ ছবিবিলাক ধুনীয়াকৈ আঁকিছে। এই মন্দিৰটো বিষ্ণুপুৰত আছে। আপোনালোকে অহা নাই, আহিব। ধুনীয়া আহিব। আজিটো লাষ্ট, চৰি। আপোনালোকক এতিয়া পূজা মণ্ডপত দুৰ্গা মাক দেখাম। মণ্ডপটো দেখাই আছোঁ পূজা মণ্ডপৰ। এইটো চাওক পূজা মণ্ডপ। বহুত ধুনীয়া। সঁচাই বহুত বেছি ভাল লাগিছে। ইয়াতে বেছি টাইম ৰখিব নিদিয়ে। আমি এতিয়া বাহিৰলৈ ওলাই যাম। আমি এতিয়া বাহিৰলৈ প্ৰৱেশ কৰি আছোঁ। বৰ্তমান বাহিৰলৈ ওলাই আহিলোঁ। আমি এতিয়া ইয়াৰ বিষ্ণুপুৰৰ পৰা এতিয়া বেলেগ এটা মণ্ডপলৈ যাম। বিষ্ণুপুৰ মণ্ডপৰ ওলাই আহি বাহিৰত চাওক কিমান ভিৰ। চ' গাইজ আপোনালোকক যে বিষ্ণুপুৰৰ মণ্ডপটো দেখাইছিলোঁ, সেইটো মানে মেইন ৰাস্তাতে আছিলে। এতিয়া আমি বিষ্ণুপুৰৰ গলিৰ ভিতৰত আহিছোঁ। ইয়াৰ বিষ্ণুপুৰৰ এটা মণ্ডপ আছে, আপোনালোক সেইটো দেখাম।
চ' গাইজ ক্ষমা কৰিব বিষ্ণুপুৰৰ গলিৰ ভিতৰৰ মণ্ডপটো দেখাব নোৱাৰিলোঁ তালা মাৰি দিছে আপোনালোকক বাহিৰৰ পৰা দেখাই দিছোঁ বিষ্ণুপুৰৰ গেটখন মাৰিছে এইকাৰণে মাৰিছে টাইম হৈ গৈছে টাইম হৈছে কাৰণে বিষ্ণুপুৰৰ যোনটো গলিত মণ্ডপটো আছিলে সেইটো গেট মাৰি দিলে আমি এতিয়া বেলেগ মণ্ডপলৈ যাম আপোনালোকক দেখাব চেষ্টা কৰিম সম্পূৰ্ণ নোৱাৰিলেও যিমানখিনি পাৰোঁ সকলো চেষ্টা কৰিম দেখাবলৈ আহি আমি এতিয়া বিষ্ণুপুৰৰ ওলাই আহি আমাৰ ঘৰৰ ওচৰৰ কটাকী জি এছ কলেজ দেখালোঁ আমি এতিয়া খাম ফুচকা